Assamese unknown factor এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনাক স্বাগতম জনাইছো। প্ৰথমে এই ভিডিঅ'টোলৈ মন কৰক য'ত নেকি ঘৰিয়ালে এটা মাছ নিজৰ চিকাৰ হিচাপে খাবলৈ আহিছে। কিন্তু মাছটোৰ ওপৰত আক্ৰমণ কৰাৰ লগে লগে ঘৰিয়ালে নিজৰ ভেকুলীৰ দৰে ভৰি দীঘল কৰি দিলে। ইলেক্ট্ৰিকেল ইল মাছ যি নেকি নিজৰ শৰীৰৰ পৰা বিদ্যুৎ উৎপন্ন কৰিব পাৰে। আৰু আজি এই ভিডিঅ'ত আমি এই ইল মাছৰ বিষয়ে আলোচনা কৰিম। সেয়ে ভিডিঅ'টো শেষলৈকে চাব। এই ইলেক্ট্ৰিকেল মাছটো নিজৰ শৰীৰৰ পৰা প্ৰায় 2 পৰা 3 মিটাৰ দূৰলৈ বিদ্যুৎ সিঁচৰিত কৰি ৰাখে আৰু ইয়াৰ আশে-পাশে অহা জীৱ-জন্তু বা মাছ ইয়াৰ চিকাৰ হয়। এটা ডাঙৰ আকাৰৰ ইল মাছে 900 ভল্টেজৰ ইলেক্ট্ৰিকেল শ্বৰ্ট দিব পাৰে। 900 ভল্ট য'ত নেকি আমাৰ ঘৰত মাত্ৰ 200 ভল্টৰ বিদ্যুতিক ছাপ্লাই দিয়া হয়। এটা ডাঙৰ আকাৰৰ ইল মাছে 900 ভল্টৰ ইলেক্ট্ৰিকেল শ্বৰ্ট দিব পাৰে। আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে 900 ভল্ট য'ত নেকি আমাৰ ঘৰত মাত্ৰ 200 ভল্টৰ বিদ্যুৎ দিয়া হয়। সকলো জীৱ-জন্তুৰে নিজা নিজা কিছু এটা অভাৱ থাকে। ঠিক তেনেদৰে এই ইল মাছৰ চকুৰ ক্ষমতা তেনেই কম আৰু সেইবাবে দূৰৰ বস্তু ই ভালদৰে মনিব নোৱাৰে। সেইবাবে ই ইয়াৰ চাৰিওফালে বিদ্যুৎ সিঁচৰিত কৰি ৰাখে আৰু সিঁচৰিত কৰি ৰখা ঠাইত যদি কোনো জীৱ-জন্তু আহে তেনে অৱস্থাত সেই প্ৰাণীটো তাৰ চিকাৰ হয়। এটা পৰিপূৰ্ণ ইল 8 ফুট দীঘল আৰু ইয়াৰ ওজন হয় 44 পাউণ্ড। তো বন্ধুসকল এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট চাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আগতক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অন কৰি দিব।